हेलो फ्रेंड, वेलकम टू माय यूट्यूब चैनल जिंटी क्रिएटिविटी। फ्रेंड, आज जी फेस पैक मैं आपलोकर ओसरत शेयर करिम। এই फेस पैकটো मैं खूब कम सामग्रीरे बनाइছো और এই फेस पैकটো मैं की सामग्रीरे बनाइছো ताक चाবলৈ आपनालोके सम्पूर्ण भिडिओটো চাই থাকিব। तार आगते फ्रेंड जदि भिडिओটো चाই ভাল पाय प्लिज लाइक এটা কৰি দিব और चैनल जदि प्रथमबार आइছে प्लिज चैनलটো सबस्क्राइब কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়ালে আহক फ्रेंड मैं भिडिओটো আৰম্ভ কৰোঁ। এই फेस पैकটো বনাবৰ বাবে মই প্ৰথমতে লৈছো এটা বিলাহী আমাৰ স্কিনৰ কাৰণে খুব বেনিফিচিয়েল হয়। বিলাহী লৈ গলে আমাৰ স্কিনৰ ব্ৰাইটেন আপ কৰাত কাৰণে খুব লাভকাৰী হয়। স্কিনক লাইটেন আপ কৰাত সহায় কৰে আৰু স্কিনৰ দাগ ধব্বা আদিব নাইকিয়া কৰাতো বিলাহী খুব লাভকাৰী হয়। মই বিলাহীটো মিক্সিত পিস কৰি ইয়াৰ 3 চামুচ পেষ্ট লৈ ললো এটা বাটিত আৰু ইয়াৰ পিছত মই ইয়াত মিহলি কৰিছো মুলতানী মাটি লগালে আমাৰ স্কিনৰ ওপেন পৰ্ছৰ সমস্যাটো খুব সোনকালে নাইকিয়া কৰে আৰু লগতে আমাৰ স্কিনৰ এক্সেস অয়েল কন্ট্ৰোলত বিলাহী খুব লাভকাৰী। ইয়াৰ পিছত মই ইয়াত 1 চামুচ গোলাপ জল আৰু অকমান হালধি গুৰি মিহলি কৰিম। গোলাপ জলেও আমাৰ স্কিনক সফট কৰাত খুব লাভকাৰী হয় আৰু হালধিত এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টি পোৱা যায় যি আমাৰ স্কিনৰ পিম্পল আদি বৰ নাইকিয়া কৰি আমাৰ স্কিনখনক ব্ৰাইটেন আপ কৰাত খুব বেনিফিচিয়েল হয়। ইয়াৰ পিছত এটা সুন্দৰ পেষ্ট ৰেডি কৰি এনেদৰে ভালদৰে স্কিনখন সাফা কৰি লয় ফেসখন সাফা কৰি লয় ব্ৰাছৰ সহায়েৰে মই লগাইছো ভালদৰে ওপৰৰ ফালে এনেদৰে ফেস পেকটো এপ্লাই কৰি লম। আপোনালোকে হাতেৰেও এপ্লাই কৰি ল'ব পাৰে। এয়া চাওক মই এনেদৰে ফেস পেকটো এপ্লাই কৰি 10 মিনিট সময় ৰাখি দিম। ইয়াৰ পিছত মই ফেসখন ভালদৰে 10 মিনিট পিছত অকমান পানী লৈ মাসাজ কৰি স্কিনখনৰ পৰা ফেস পেকটো ৰিমুভ কৰি লম। ফ্ৰেন্ড, মুলতানী মাটি আমি কেতিয়াও ফেসত ড্ৰাই হ'ব দিব নালাগে, এইটো কথা আপোনালোকে সদায় মনত ৰাখিব। এয়া চাওক মই ভালদৰে মাসাজ কৰি ফেসখন সাফা কৰি লম। এতিয়া এয়া চাওক মই স্কিনখন সাফা কৰি ললো আৰু আপোনালোকে দেখিব পাৰিছে মোৰ স্কিনখনৰ ৰিজাল্ট। এই ফেস পেকটো ফ্ৰেন্ড আপোনালোকে পাৰিলে সপ্তাহত দুবাৰকৈ ইউজ কৰিব, আপোনালোকে ইয়াৰ ৰিজাল্ট নিশ্চয় পাব। আৰু এই ফেস পেকটো লাগে আমাৰ স্কিনৰ পৰা দাগ ধব্বা আদিও নাইকিয়া কৰি লিংকেন ফ্ৰী কৰি তোলে। আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিম।